যিমান আপুনি নিজৰ চিন্তাক চিৰিয়াছলি লয় সিমান চিৰিয়াছলি আপোনাৰ চিন্তা আনে নলয়। সেইকাৰণে আপুনিও নিজৰ চিন্তাক চিৰিয়াছলি ল'ব নালাগে, কাৰণ চিন্তাৰ কৰাৰ নকাৰাত্মক প্ৰভাৱ আপোনাৰ ওপৰতেই পৰিব। কেতিয়াও কোনো মূৰ্খ ব্যক্তিৰ ভুল বা দুৰ্বল দেখুৱাই নিদিব, কাৰণ এনেকুৱা কৰিলে সি আপোনাক ঘৃণা কৰিব ধৰিব। কিন্তু বুজি পোৱা ব্যক্তিৰ ভুল বা দুৰ্বলতা আপুনি উলিয়াই দিলে বা দেখাই দিলে সি আপোনাক ঘৃণাৰ সলনি ধন্যবাদ দিব। নমস্কাৰ, মটিভেশ্যনেল ভইচ চেনেলটোত আজিৰ এই খণ্ডত মূৰ্খ কোন, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। যি মানুহে অধ্যয়ন নকৰাকৈ পণ্ডিতৰ দৰে অভিমান কৰে তেওঁ মূৰ্খ। যি মানুহে দৰিদ্ৰ হৈও ধনীৰ নিচিনা গৰ্বিত আচৰণ কৰে আৰু তেওঁ কুকাৰ্য কৰি ধনী হ'বলৈ চেষ্টা কৰে তেওঁ মূৰ্খ। যি মানুহে স্বাৰ্থ ত্যাগ কৰি পৰাৰ্থ সাধন কৰিবলৈ চেষ্টা কৰে আৰু মৃতক উপকাৰ কৰিবৰ কাৰণে মিথ্যাচৰৰ আশ্ৰয় লয় তেওঁ মূৰ্খ। যি মানুহে শত্ৰুক মিত্ৰ জ্ঞান কৰে, মিত্ৰৰ প্ৰতি হিংসা কৰে, অসৎ কৰ্ম পৰিত্যাগ নকৰে তেওঁ মূৰ্খ। যি মানুহে সাংসাৰিক কাৰ্যত সততে হিন্দিহান হয় আৰু সোনকালে কৰিবলগীয়া কাম পিছলৈ পেলাই থয় তেওঁ মূৰ্খ। যি মানুহ সাংসাৰিক কাৰ্যত সততে হিন্দিহান হয় আৰু সোনকালে কৰিবলগীয়া কাম পিছলৈ পেলাই থয় তেওঁ মূৰ্খ। যি মানুহে বিনা নিমন্ত্ৰণে আনৰ ঘৰলৈ যায়, আনে একো প্ৰশ্ন নকৰিলেও নিজে বহু কথা কৈ পেলায় আৰু বিশ্বাস অযোগ্য মানুহক বিশ্বাস কৰে তেওঁ হৈছে মূৰ্খ। আজিলৈ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।